আমাৰ মাজৰে কোনো কোনো লোকৰ লগত আপোনজনৰ লগত মনোমালিন্য হৈ সম্পৰ্ক বেয়া হোৱাৰ উদাহৰণ নিশ্চয় নোহোৱা নহয়। এনে ক্ষেত্ৰত ফোন নম্বৰ চিৰদিনৰ বাবে ব্লক কৰি দিয়াকে ধৰি বিভিন্ন সময়ত হতাশাত ভোগা, বহুদিন ধৰি দুখত পৰি থকা ঘটনা নিশ্চয় সকলোৰে লগত ঘটি থাকে। এনে ক্ষেত্ৰত জীৱনৰ এই সময়বোৰ এক নতুন কৰ্মত আমি নিজকে নিয়োগ কৰি সেই কৰ্মত সফলতাৰ দিশে আগুৱাই গৈ জীৱনৰ এই সময়বোৰ সুন্দৰ কৰিব নোৱাৰোঁনে বাৰু? আজি এনে এটি বিষয়তে আপোনালোকলৈ লৈ আহিছোঁ এটি নতুন কবিতা। লিখিছে সঞ্জিত দাস, পাটাচৰকুছি। পাঠ কৰিছোঁ চন্দ্ৰমা বৰা শইকীয়াই। নমস্কাৰ। আজিৰ কবিতাৰ শিৰোনাম তুমি মোৰ ব্লক পাৰ্চন। তুমি মোৰ ব্লক পাৰ্চন। তোমাক আৰু আমনি নকৰোঁ কেতিয়াও। তোমাক লৈ দেখা ভৱিষ্যতৰ সপোনবোৰ এতিয়া অতীত বুলি ভাবি আগবাঢ়িছোঁ ছাকচেছৰ পিছে পিছে। আৰু এদিন ছাকচেছ হ'ম, তোমাৰ অনুপস্থিতিত সজাম ছাকচেছৰ দুৱাৰ। নাভাবিবা তুমি মই যে আনক কৰিম জীৱন লগৰী। আৰু এইটোও নাভাবিবা তুমি মোৰ ব্লক পাৰ্চনৰ পৰা তোমাক উঠাই দিম। এবাৰ কৰা, দুবাৰ কৰা, বাৰে বাৰে কৰা ভুলে কাক ক্ষমা কৰিব? জীৱনত যদি কাৰোবাক ভাল পাইছিলোঁ, সেয়া আছিলা তুমি। কিন্তু আজি তুমি মোৰ হৈ পৰিলা হৃদয়ৰ ব্লক পাৰ্চন। ধন্যবাদ। আজিলৈ ইমানেই। কবিতাটো ভাল লাগিলে লাইক আৰু কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ।